নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট নিউজ মনোৰঞ্জন। এটা বেয়া খবৰ ওলাই আহিছে যে ইণ্ডিয়া ভাৰ্চেছ সাউথ আফ্ৰিকা মেচখনৰ পৰা KL ৰাহুল আৰু কুলদীপ যাদৱে বাহিৰ হৈছে। এই খেলখনৰ পৰা কিয় বাহিৰ হৈছে চাই লওঁ আহক। KL ৰাহুল আৰু কুলদীপ যাদৱে আঘাতপ্ৰাপ্ত হৈ এই সিৰিজৰ পৰা বাহিৰ হৈছে। এই খেলখনৰ কেপ্টেইন হ'ব ঋষভ পান্থ আৰু ভাইচ কেপ্টেইন হ'ব হাৰ্দিক পাণ্ডিয়া। হাৰ্দিক পাণ্ডিয়াক ভাইচ কেপ্টেইন দিয়া হৈছে। তো চাব লগা হ'ব ঋষভ পান্থে কেনেকুৱা কেপ্টেইনচি কৰে। প্ৰথমবাৰৰ বাবে কেপ্টেইনচি কৰিব ঋষভ পান্থে আৰু ঋতুৰাজ গায়কোৱাডৰ কাৰণে সুযোগ আছে এইখন খেলত চিট পাবলৈ আৰু অপেনিং কৰিব ঈশান কিষাণ আৰু ঋতুৰাজ গায়কোৱাড আৰু বলিঙত চিট পাব ৰবি বিষ্ণুৱে। কুলদীপ যাদৱৰ বিনিময়ত খেলিব ৰবি বিষ্ণুৱে। মহিলা টীমৰ পৰা বেয়া খবৰ ওলাই আহিছে, মিতালী ৰাজে অৱসৰ ঘোষণা কৰিছে আজিয়ে। এইখিনিয়ে আছিল ভিডিঅ'ত যদি ভাল লাগিছে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ক্ৰিকেট ভিডিঅ' পাই থাকিবলৈ। ধন্যবাদ।